পূৰ্বৰ যি ৰেষ্ট্ৰিক্টেড হলিডে আছিল আলিয়াই লিগাং মিচিংসকল ইয়াক 11খন ডিষ্ট্ৰিক্টত ফুল হলিডে হিচাপে তাক আকৌ ৰেষ্ট্ৰিক্ট কৰা হৈছে এইটো অৰ্থাৎ ৰেষ্ট্ৰিক্টেড তালিকাত নাথাকিব 11খন জিলা যেটো ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এই জিলাকেইখনত এই বন্ধটো পালিত হ'ব 2 নম্বৰ হুজাই যি আমি শংকৰদেৱ নগৰ বুলি জানো সেই নগৰখনৰ নতুন নামকৰণ হ'ব শ্ৰীমন্ত শংকৰদেৱ নগৰ হুজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ নতুন নাম হ'ব শ্ৰীমন্ত শংকৰদেৱ নগৰ ইয়াত আজি কেবিনেটে অনুমোদন জনায় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অধীনত এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড এখন আছিল আৰু এই বোৰ্ডখনৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ কাৰণে VRS ভলুণ্টাৰী ৰিটায়াৰমেণ্টৰ এটা স্কিম কেবিনেটে অনুমোদন জনায় ইয়াত সৰ্বমুঠ 110 কোটি টকা ব্যয় হ'ব আৰু তেওঁলোকে যিসকলৰ এৰিয়াৰ স্যালাৰি আছিল এই এৰিয়াৰ স্যালাৰিটো তেওঁলোকৰ VRS প্ৰপ'জেলত হেতু অন্তৰ্ভুক্ত হৈ আছে মৃত্যুঞ্জয় সেৱা যেটো এম্বুলেন্স সেৱা 108 বুলি আমি যেটো কওঁ এই মৃত্যুঞ্জয় এম্বুলেন্স সাৰ্ভিসটো এটা গুৰুত্বপূৰ্ণ সাৰ্ভিস আৰু এই সাৰ্ভিসৰ জৰিয়তে ইতিমধ্যে 65 লাখ বেনিফিচিয়াৰি তেওঁলোকে উপকৃত হৈছে প্ৰায় 2 লাখ মানুহৰ জীৱন ৰক্ষা কৰিব পৰা গৈছে আজি ৰাজ্যিক কেবিনেটে 115 কোটি টকা তেওঁলোকৰ যি দেয় আছিল হেতুত অনুমোদন জনায় আৰু কেবিনেটে এটা আজি ডিৰেকশন দিয়ে যে আমাৰ যিসকল বেনিফিচিয়াৰি যিসকলে 108ৰ সেৱা লাভ কৰিছে এই সেৱাৰ গুণগত মান অধ্যয়ন কৰাৰ কাৰণেও কল চেণ্টাৰৰ জৰিয়তে ব্যৱস্থা লোৱাৰ বাবে কেবিনেটে আজি NHMক নেশ্যনেল হেল্থ মিছনক ডিৰেকশন দিয়ে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে মিছন বসুন্ধৰাৰ অধীনত গুৱাহাটী মহানগৰীত আমি মাটিৰ আবণ্টন বা এলটমেণ্ট দিয়াৰ পাছতো প্ৰিমিয়ামৰ জমা বহুত মানুহে দিব পৰা নাছিল তেওঁলোকে কৈছিল যে প্ৰিমিয়ামটো বহুত দিব পৰা অৱস্থাত তেওঁলোক নাই আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যিসকল লোকে মিছন বসুন্ধৰাৰ অধীনত গুৱাহাটী মহানগৰীত মাটিৰ আবণ্টন পাইছে তেওঁলোকে প্ৰিমিয়ামৰ 10% দি এটা কণ্ডিশনেল সেটেলমেন্ট লাভ কৰিব অৰ্থাৎ এতিয়া প্ৰিমিয়ামৰ 100% প্ৰিমিয়াম দিব নালাগে 10% প্ৰিমিয়াম দিলেই তেওঁলোকে এটা সেটেলমেন্ট লাভ কৰিব কিন্তু সেটেলমেন্টটো হল কণ্ডিশনেল সেটেলমেন্ট কণ্ডিশনটো হল যেতিয়াই এই মাটিখিনি তেওঁ কাৰোবাক বিক্ৰী কৰিব বিক্ৰী কৰাৰ সময়ত বা এই মাটিখিনি যদি মৰ্টগেজ দিয়ে মৰ্টগেজটো কিবা কাৰণত যদি ফেইল কৰে বেংকে যদি তাক অকশন কৰে সেই সময়ত 90% যি বাকি আছিল সেই প্ৰিমিয়ামখিনি ৰিয়েলাইজ কৰা হ'ব বা সেই প্ৰিমিয়ামখিনি মাটিটো বিক্ৰী কৰোতাজনে বিক্ৰী কৰিবৰ সময়ত সেইখিনি প্ৰিমিয়ামখিনি দিব লাগিব গতিকে এতিয়া মই ভাবো যে যিসকল মানুহে এলটমেন্ট পোৱাৰ পাছতো তেওঁলোকে সেটেলমেন্ট লব পৰা নাছিলে এতিয়া তেওঁলোকে সেটেলমেন্ট লব পৰাকৈ আজি কেবিনেটে অনুমোদন দিয়ে বিক্ৰী নকৰিলেতো তেখেতৰ নামত সেটেলমেন্ট হৈছে তেখেতে সেই ধৰণে থাকিব নিজৰ ব্যৱহাৰৰ কাৰণে ঠিকে আছে 10% দিলে হ'ব 10% দিলে তেওঁ সেটেলমেন্ট লাভ কৰিব ইয়াৰ পাছত আসাম মাইক্ৰ ফাইনেন্স ইনসেন্টিভ ৰিলিফ যি আমাৰ স্কিম আছিল ইয়াৰ তৃতীয়টো পৰ্যায়ত যিসকলৰ অনুমোদন জনায় টোটেল নাম্বাৰ অফ বেনিফিচিয়াৰি 78,046 আৰু এইসকল যিসকল NPA হৈ আছিল নতুনকৈ হোৱা NPA নহয় 31 মাৰ্চ 2021ত যিসকল NPA হৈছিল আৰু যাৰ আউটষ্টেণ্ডিং এমাউণ্টটো 25,000 টকাৰ পৰা 50,000 টকাৰ ভিতৰত আছিল সেই হিতাধিকাৰীসকলক ইয়াত এই স্কিমৰ অধীনত বাছি লোৱা হৈছে 36 দিন Thank you.